নমস্কাৰ বহুতে সুধি থাকে যে মই মহহিঙৰ পেপা বনাও নে নবনাও তেওঁলোকক ক'ব বিচাৰিছো যে মই মহহিঙৰ পেপা বনাও খুব কম বনোৱা হয় হিং যোগাৰ কৰিবলৈ অকমান অসুবিধা হয় মোৰ হিং এজু যোগাৰ কৰিছিলো আৰু সেই হিংজু বৰ্তমান পেপা নিৰ্মাণ কৰি হল আজু হৈছে এজু হিঙৰ পেপা হয় খুব বৰ বেছি বেকা নহয় কিন্তু আবিটো সাউন্ডটো বিৰাট ধুনিয়া ইয়াৰ টিউনিংটো শুনা কিন্তু পেপাজু প্ৰথমে চাই লওক বিৰাট ধুনিয়া হয় আৰু মই পিতলে ধুনিয়াকে ফিনিশিং দিয়া হৈছে ইয়াত ষ্টাৰ দিয়া হৈছে ইয়াত ধুনিয়াকে এবোৰ পিতল কাটি কাটি ধুনিয়াকে ডিজাইন দিয়া হৈছে আৰু পেপাটো খুব শাইনিং কৰাকে মই ৰং সং কৰি মেলি ধুনিয়া কৰি লৈছো আৰু এটো গবনলা এই পেপাজুৰ টিউনিংটো আপোনালোকক মই এবাৰ শুনোৱা দিব বিচাৰিছো হিংটো সিধা হ'ব পাৰে কিন্তু মাতটো বিৰাট ধুনিয়া দিয়ে মই আপোনালোকক মই সাউন্ডটো এবাৰ শুনাই দিছো